EPPL long live, long live, long live, EPPL long live, long live, long live. बिटिआर हालामनि दाब दाब जायगायाव इउपिपिएल बिपिएफ हानजानि सांग्रांथि मेल आरो जयनिं लानाय हाबाफारिया नोजोर बोथाव जादों। बेबादि समावनो दिनै रुनिकाटा हालामनि सा 13 सान्थालि हारिनि बिपिएफनि मददगिरिफोरा बिटिसिनि मावफुं सोद्रोमा रनजित बसुमतारीनि न'आव फैनानै इउपिपिएल हानजायाव हाबो। गुबुन हानजानिफ्राय इउपिपिएल हानजायाव हाबनाय सोद्रोमाया खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। नमस्कार, मैं আজি আমি ইউপিপিএলৰ দলৰ ভাল পাইখিনি মই 13 জন আমাৰ মুৰব্বীবিলাক লৈ আহিখিনি জইনিং কৰি দিছো আৰু সেইটো মোক ভাল লাগিছে। ইহঁতে বহুত মোক লগ দিছে, এটাৰ কাৰণে যোগদান কৰি দিছো। ইউপিপিএল দলত কি কাৰণত আহিছে? আমি ভাল পাইছো, ৰাস্তাটো ভাল দেখিছো, ব্যৱহাৰটো ভাল দেখিছো, এটা কাৰণে আহিছো। আপুনি 17 বছৰ বিপিএফত ভোট দিছিল, কিন্তু উন্নতি কৰিছে আপোনাৰ গাঁৱত? উন্নতি কৰিব পৰা নাই, তাৰ কাৰণে আহিছো। আপুনি কোনটো বিচাৰিছে? মোৰ ৰুনিকাটা। হয়, এতিয়া ইউপি কাম কৰি যাব বুলি কৈছে। আমি সিস্টেমটো ইউপিপিএলৰ যি সিস্টেম আছে এরকমই করে যাব। বিপিএফএল আছিল, আজি ইউপিপিএলত আহিছোঁ। আমাক ইউপিপিএলত যোগদান কৰিম। বিপিএফ দল আপোনাৰ গাঁৱত কেনেকুৱা উন্নতি কৰিছে? কৰা নাই ছাৰ। ইমান দূৰৰ পৰা আমি ভোট দি আছোঁ, কিন্তু আমাৰ অৱস্থা নাই। তো ইউপিপিএল দলৰ পৰা অলপ সুবিধান পাইছে, মোক কিবা কৰি আছে। তাৰ কাৰণে আশা কৰিছোঁ আমি ইউপিপিএল দলে আমি যোগদান কৰিম। এই ভালে কৰি চলি আহি আছে বৰ্তমান। EPPL long live, long live, long live, EPPL long live, long live, long live. Pramod Bora Zindabad, 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 UG Brahma Zindabad, 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 Venkata Nazari Zindabad, 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 Dhananjay Basumtari Zindabad, Zindabad, Zindabad. Rojit Basumtari Zindabad, Zindabad, Zindabad. Rojit Basumtari Zindabad, Zindabad, Zindabad. UPPL Zindabad, Zindabad, Zindabad. মানে আমাৰ সময়ৰো বহুত নাটনি বেয়া নাপাওঁ, সভাপতি ডাঙৰীয়া ডাইৰেক্টলি জইনিঙৰ কাৰণে জয়িলা মার্ডি, নমস্কার। সাইবা টুডু, রবিন টুডু, নমস্কার। ওমেন হেমব্রম, নমস্কার। হেমব্রম, নমস্কার। হবনা হেমব্রম, নমস্কার। জোমান মার্ডি, নমস্কার। দুদাই হেমব্রম, নমস্কার। সুনীল হেমব্রম, নমস্কার। নমস্কার। বিপিএফত আছিল না? ঠিক আছে। আপোনালোকে ইফালে আহক। নমস্কাৰ দেই, ভাল লাগিল। মই বিপিএফ আছিলোঁ, বিপিএফ বাদ দিলোঁ। আজি কিন্তু বিপিএফ পাতি পেলাই কেতিয়াবা ভাল কৰি